হোজাইৰ ডবকাত 4-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ নিৰ্মাণৰ নামত দুৰ্নীতি। নিম্ন মানৰ কাম কৰাৰ বাবে স্থানীয় লোক আৰু দল সংগঠনে বন্ধ কৰিলে নিৰ্মাণ কাৰ্য। নামাত্ৰ কাম কৰাৰ অভিযোগ স্থানীয় লোকৰ। পূৰ্বেও 4-লেন যুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত বিসংগতি থকাৰ বাবে সঘনাই ডবকা অঞ্চলত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহু লোকে। পুনৰ ডিভাইডাৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই আৰম্ভ কৰিছে দুৰ্নীতি। এবাৰ উচিত তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে একাংশ দল সংগঠনে। আমি পুনৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ। হোজাই ডবকাত 4-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ নিৰ্মাণৰ নামত দুৰ্নীতি। নিম্ন মানৰ কাম কৰাৰ বাবে স্থানীয় লোক আৰু দল সংগঠনে বন্ধ কৰিলে নিৰ্মাণ কাৰ্য। নামাত্ৰ কাম কৰাৰ অভিযোগ স্থানীয় লোকৰ। পূৰ্বেও 4-লেন যুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত বিসংগতি থকাৰ বাবে সঘনাই ডবকা অঞ্চলত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহু লোকে। পুনৰ ডিভাইডাৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই আৰম্ভ কৰিছে দুৰ্নীতি। এবাৰ উচিত তদন্তৰ মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে একাংশ দল সংগঠনে। দাদা আপুনিতো ডিপাৰ্টমেণ্টত কাম কৰি আছে নহয়, এতিয়া এই ঢালাইখিনি দিছে যেন, ঢালাইখিনিতে ইয়াৰ লেভেলত দি আছে। এতিয়া আপুনি নিজে কওকচোন এই ঢালাইখিনি ইয়াত থাকিবনে নাই, আপুনি নিজে কওক। গভৰ্ণমেণ্টেতো ইয়াৰ ৰাইজৰ স্বাৰ্থত কামখিনি দি আছে, ৰাইজৰ স্বাৰ্থত দি আছে। কাটা নাইতো, তাতে কাটা নাই, আপুনি মছলাখিনি অঁতৰক না, আপুনি নিজে দেখি যাব। একদম আপোনাৰ সন্মুখতে আমি দিম, তেনেকৈ নচলিব ন। থিকনেছ দিয়া নাই নেকি, থিকনেছ নাই নেকি? থিকনেছ দিয়া তেওঁলোকে হেৰি কৰিছে। এনেকৈ কাম নহয় দেই, সঁচাই। এতিয়া আমি সঁচা কথাখিনি ক'বলৈ গ'লে যে আপোনালোকে যে বেয়া পায় তেনেহ'লে বেয়া কথা নহয়, সেইটোতো বেয়া পোৱা কথা নহয়, সেইটো বেয়া পোৱা কথা নহয়। আপোনালোকে ঠিকেই কৈছে কথাটো। এতিয়া आप ऐसा काम करें, कहाँ काम करना, आप तो उधर फेंक के रखा। কেইবাদিনৰ পৰা কাম চলি আছে আমি দেখা পাই আছোঁ, কিন্তু এসপ্তাহ আগত তেওঁলোকে এইখিনি ঢালাই কৰাৰ নামত তেওঁলোকে আপোনাৰ পাথৰ আৰু বালি খা সামগ্ৰীখিনি ইয়াতে হাইৱেত পেলাই থৈ গৈছে। কিন্তু যোৱাকালিও এনেকুৱা ঘটনা হৈছে, বাইক এখন ইয়াতে এক্সিডেণ্ট হৈছে। তেওঁলোকে পাথৰ পেলাই যোৱা যিখিনি ঠাইত সেই পাথৰতে বাইকখন লাগি এক্সিডেণ্ট হৈছে। গতিকে সেইখিনি দায়িত্ব তেওঁলোকে কিয় ইমানখিনি হেৰি কৰিব পৰা নাই? আজি ল'ৰাজনৰ যদি মৃত্যু হ'লে হয়, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই এইখিনি দায়িত্ব ল'লেহেনি হ'লে, বা যিসকলে কণ্টেক্টত কামখিনি কৰিছে, কোনোবা এটা বহিৰাগত কোনোবা এটা কোম্পানী কলিকাতাৰ, তেওঁলোকক আনি ইয়াত কাম দি আছে। গতিকে তেওঁলোকে কাম কৰক, আমাৰ কোনো আপত্তি নাই। গতিকে কামখিনি যদি অসম আৰু অসমীয়াৰ স্বাৰ্থত বা ৰাইজৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, দেশবাসীৰ স্বাৰ্থত যদি কাম যদি নহয়, তেনেহ'লে এনেকুৱা টুলুঙা কাম কৰাতকৈ তেওঁলোকে গুচি যাওক। আমি তেওঁলোকক পোৱাৰ ভাগতে এইখিনি গোটেইখিনি অভিযোগ দিছোঁ, কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। আপোনালোকে কামখিনি গোটেইখিনি চাওক, মাত্ৰ 1 ইঞ্চি বা 1.5 ইঞ্চি তেওঁলোকে ঢালাই কৰি তেওঁলোকৰ দায়িত্ব তেওঁলোকে সামৰিছে। আৰু ৰাইজক তেওঁলোকে এই ধৰণৰ যে আবুৱা মৰা কামখিনি কৰি যদি তেওঁলোকৰ যে দায়িত্ব সামৰি কেৱল মাত্ৰ টকাৰ বিনিময়ত যে তেওঁলোকৰ যে দায়িত্বখিনি সামৰে, তেনেহ'লে কিন্তু অসম আৰু অসমীয়া ৰাইজে কেতিয়াও কম্প্ৰমাইজ নকৰে। কেতিয়াও কিন্তু এনেকুৱা ব্যক্তি কিন্তু আমি কেতিয়াও কিন্তু এৰি দিব নোখোজোঁ। কিন্তু এনেকুৱা নিম্নমানৰ কাম আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। যদি এই বিজেপি চৰকাৰখনৰ দিনত যদি এই ধৰণৰ টুলুঙা যদি উন্নয়নমূলক কাম যদি হয়, তেনেহ'লে আমি কেতিয়াও শান্ত হৈ বহি নাথাকোঁ। আমি ৰাতিপুৱাৰ পৰা তেওঁলোকক আমি অভিযোগ দাখিল কৰি আছোঁ, কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, কলিকতাৰ এজন ব্যক্তিয়ে তেওঁ ইঞ্জিনিয়াৰ বুলি নিজকে পৰিচয় দিছে, সঁচা মিছা আমি নাজানো। তেওঁক আমাক কৈছে চুপ থাকা। তেওঁ এই অধিকাৰখিনি ক'ত পাইছে? আমি সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থা অতি স্পষ্ট আৰু বিৰামহীন ভাষাৰে আমি ক'ব খোজোঁ, কোনো পৰ্যায়ে এনেকুৱা দুৰ্নীতি কামক কিন্তু আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ, কোনো পৰ্যায়ে আমি কিন্তু সহ্য কৰিব নোৱাৰোঁ। আৰু এনেকুৱা টুলুঙা কামৰ পৰা তেওঁলোকে বিৰত থাকক, উচিত কাম তেওঁলোকে কৰিব লাগে। আৰু যেতিয়া আমি ইষ্টিমেটখন আমি বিচাৰিছিলোঁ, ইষ্টিমেটখন প্ৰথমে দেখুৱাবলৈ তেওঁলোকৰ সাহস হোৱা নাই। পৰৱৰ্তী সময়ত যেতিয়া তেওঁ ইষ্টিমেটখন কৰবাৰ পৰা 1.5 ঘণ্টা পিছত লৈ আহিছে, সেই ইষ্টিমেটখনত দেখা পালোঁ যে পাথৰৰ যিটো আপোনাৰ যিটো ঢালাই কৰোঁতে যিটো পাথৰ লাগে, ইয়াত 40 mm বুলি লিখা আছে ইষ্টিমেটখনত, তেওঁলোকে 20 mm পাথৰ দি তেওঁলোকে ঢালাই কৰি আছে। গতিকে এনেকুৱা দুৰ্নীতি কৰি তেওঁলোকে ধন কথাৰ পৰিকল্পনা যদি কৰিছে, তেনেহ'লে এইখন জবনামুখ সমষ্টিৰ পৰা মই সকীয়াই দিছোঁ। আৰু সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে মই ক'ব খোজোঁ, এনেকুৱা দুৰ্নীতি কৰা ব্যক্তিসকলক কিন্তু আমি কেতিয়াও কিন্তু হেৰি কৰিব নোৱাৰিম। গতিকে যিখিনি ঠাইত তেওঁলোকে ঢালাই কৰিছে, আপোনালোকে এতিয়াও খান্দি চাওক, মাত্ৰ 1 পৰা 1.5 ইঞ্চি ঢালাই পাব। গতিকে এনেকৈ নহ'ব, ইয়াত দুৰমুচ মাৰি মাটিখিনি তেওঁলোকে অলপ টাইট কৰিব লাগিব, তাৰপিছত তেওঁলোকে ঢালাই কৰক। আৰু গভৰ্ণমেণ্টৰ ইষ্টিমেট যিখন আছে, ইষ্টিমেটৰ মতে কাম হ'ব লাগিব। ইয়াত মোৰ মতে কাম নহয়। গতিকে ইষ্টিমেট মতে চৰকাৰে যেনেকুৱা বান্ধি দিছে, সেই বান্ধি দিয়া নিয়ম অনুযায়ী কাম হ'ব লাগিব। সিমান মই কওঁ শুনক, এইটো একো নাই, মই কওঁ শুনক, এইবিলাক আমাৰ যি হেৰি আছে, আমাৰ চিনিয়ৰ যি আছে, চিনিয়ৰ অফিচ আছে, এইবিলাকক সাধাৰণতে উত্তৰ সদায় চিনিয়ৰ অফিচাৰে দিয়ে। আমি সাধাৰণতে চাইডে কাম কৰোঁ। কিবা দুৰ্নীতি হৈছে বুলি ভাবি আছে নেকি? কামটো ঠিক দুৰ্নীতি হৈছে বুলি মই ক'ব নোখোজোঁ, দুৰ্নীতি হোৱা নাই ঠিক, মানে কামটো তেওঁলোকৰ হয়তো ক'ৰবাত স্পেচিফিক মতে কামটো কিছুমান অকণমান হয়তো তেওঁলোকে কৰিব পৰা নাই। এতিয়া মই আহিছোঁ, চাইছোঁ,
আৰু তেওঁলোকক শুধৰাই পেলাই কৰিবলৈ দিছোঁ। আপোনাৰ সন্মুখতে দেখা গৈছে যে ইয়াত চিমেণ্ট আৰু পাথৰ বুলি মিহলি কৰিছিলে, কিন্তু ইয়াত নাই এইবিলাক আঁতৰাব লাগিব, এইবিলাক আঁতৰাই এতিয়া এটা নতুনকৈ কৰিব লাগিব তেওঁলোকে কামটো, যিখিনি মিক্সিং হৈ আছে সেই আঁতৰাই পেলাই নতুনকৈ কাম কৰিব। যিখিনি কাম হৈছে সেইখিনি মানে অলপ কমজোৰ হিচাপত কাম হৈছে আৰু নিম্নমানৰ চাওক মইতো মিক্সিং কৰাৰ সময়ততো থকা নাই, এতিয়া সেইটো খালাতে কেনেকুৱা হৈছে এতিয়া যি আহি দেখা পাইছে আপোনাৰ মতে না কাম এতিয়া যিটো কাম কৰিব দিছোঁ, এতিয়া তেওঁলোকে কিছু এতিয়া মই দেখিছোঁ তেওঁলোকে ডেপটো কম আছে, ডেপটো এতিয়া খালী আছে, আৰু সেইমতে স্পেচিফিকেশ্যন মতে যেনেকৈ আছে তাই কামটো কৰিব দিছোঁ। মানে বৰ্তমান আপুনি কামটো যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হোৱা নাই, না কামটো যেনেকৈ মানে আমাৰ যিটো স্পেচিফিকেশ্যন আছে সেইমতেতো কামটো হ'ব, তেনেকৈ কৈছে। আপুনি কি দেখা পাইছে? নাই বৰ্তমানতো তেওঁলোকেতো কাম কৰি থকা নাই ন বৰ্তমান। ৰাইজৰ অভিযোগ যে ইয়াত পাত্ৰৰ 40 mm হ'ব লাগিছিল আৰু এতিয়া নাই এইটো আচলতে 40 mm নহয়, 40 mm নমিনেল চাইজ 40 mm ডাউন, মানে যিটো গেডিং কৰিলে 40 mm থাকিব, তাত 20 mm থাকিব, 10 থাকিব, তেনেকুৱা মানে এইটো যিটো গেডিং আছে ইয়াত গেডিং আছে মানে গেডিং হিচাপত আহিব মানে। পিছত আকৌ এইখিনি কাম মেৰামতি কৰা হ'ব নেকি এতিয়া এই যে যিকোনো কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ? নাই এইখিনিতো নকৰাই দিলক, এইখিনি যিখিনি এইখিনি আছে এইখিনি আঁতৰাই দিব তেওঁলোকে। আৰু এটা কথাই ক'ব লাগিব যে স্থানীয় লোকে অভিযোগ কৰাৰ পিছত কিবা মিছবিহেভ কৰাৰ এটা অভিযোগ এইটো চাওক মইতো নাছিলোঁ তেতিয়া, তেওঁলোকে মইতো নাছিলোঁ, তেওঁলোকে কি ধৰণে কৈছে আৰু আচলতে তেওঁ বাহিৰৰ আমাৰ ইয়াৰ মানে কথাই হেৰিৰ লগত তেওঁ নিমিলে মানে নিমিলাৰ কাৰণে হৈছে কি তেওঁ যিটো কৈছে হয়তো আমি টান পাইছোঁ, কিন্তু তেওঁলোকৰ তাত হয়তো হেৰি হয় তেওঁ সেইটো মানিছে কথাটো, তেওঁ মানিছে যে মোক কোৱাটো অকণমান কওঁতে যদি হেৰি হৈছে তেতিয়া অসুবিধা নাই হেৰি